দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ দুখনকৈ থানাত কৰ্তব্যৰত আৰক্ষীৰ দেশত ধৰা পৰিল কোভিড-19 পজিটিভ। জিলাখনত আজি 5গৰাকীকৈ কোভিড-19 পজিটিভ ৰোগী চিনাক্তকৰণ হয়। চিনাক্তকৰণ কোভিড-19 পজিটিভ 5গৰাকী ৰোগীৰ 2গৰাকী মানকাছাৰ থানাৰ ৰামপ্ৰসাদ আৰু নচিব হুছেইন নামৰ হোমগাৰ্ড, এগৰাকী দক্ষিণ শালমৰা থানাৰ বেটেলিয়ন আৰু আন এগৰাকী উজ্জ্বল নামৰ চাফাই কৰ্মী গাত ধৰা পৰে কোভিড-19। ইয়াৰ উপৰিও দক্ষিণ শালমৰাৰ হুকুৰ আলী নামৰ ফাৰ্মাচাৰী কৰ্মচাৰী দেশত ধৰা পৰে কোভিড-19। যিকোনো মুহূৰ্তত স্বাস্থ্য বিভাগে চিল কৰিব পাৰে 2খন থানা। কৰোনা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে দক্ষিণ শালমৰা মানকাছাৰ জিলাত।